বন্ধুসকল এই মাছটো কি মাছ হয় কোনোবাই জানে নেকি এবাৰ কমেণ্ট কৰি জনাবচোন কেনেকুৱা মাছটো দেখিছেনে কুলা একদম আৰু এই মাছটো ধৰিছে আমাৰ এই দ্বীপৰ বিলতে আৰু এইটোৰ দাম ইয়াতে 100 টকা আৰু এই মাছটো আজিলৈকে খাই পোৱা নাই পিছে এওঁলোকে ইয়াতে বিকি আছে আৰু যিহেতু দেখি পিনি আপোনালোকক দেখালো আপোনালোকে কি মাছ হয় এবাৰ কমেণ্ট কৰি জনাবচোন আৰু আজি বহুত দিনৰ মূৰত আহিলো দ্বীপৰ বিললৈ অলপ ফুৰিবৰ কাৰণে আৰু ইয়াতে আজিকালি বহুত দোকান হ'ল দেখিছে চাইডত এতিয়া গাহৰি বিকি আছে গাহৰি খৰিকাত দিয়া আৰু এইফালে আছে দেখিছে গোমধান পুৰি আছে গোমধান বিলাকৰ দাম হৈছে ইয়াতে 30 টকা আৰু এইফালে দেখিছে গাহৰি জুন্দাল এডাল ষ্টিকৰ দাম হৈছে এটা 100 টকা আৰু এইবিলাক দেখিছে ইয়াত দ্বীপৰ বিলতে ধৰা মাছ ইয়াতে বিকি আছে এইবিলাক মাছৰ এটোৰ দাম হৈছে 100 টকা আৰু 100 টকা যথেষ্টখিনি মাছ দিছে ইয়াতে আৰু এইখন দেখিছে এইখন এখন লোকেল বজাৰ হয় ইয়াতে সব পাচলি লোকেল হয় ঘৰুৱা একদম আৰু ইয়াতে দামো পিছে যথেষ্ট কম পাচলি বিলাকৰ আৰু এইফালে বিলত এতিয়া মাছ ধৰি আছে অলপ মাছ ধৰা চাবলৈ যাওঁ আৰু আমাৰ এই নীলোৎপলৰ অৱস্থাটো দেখিছেনে খহি গুচি আহিলে একদম তললৈকে আবেলি টাইমত ইয়াৰ পৰিৱেশটো খুবেই ভাল লাগে আৰু এইবিলাক দেখিছে এতিয়া জাল পাতিছিলে ইয়াতে বহুত মাছ লাগিছে এইবিলাক পুঠি মাছ আৰু এইবিলাক মাছ আকৌ ইয়াতে বিক্ৰী কৰিব এওঁলোকে এইকেইটা মাছ পিছে খায়ো বহুত মজা লাগিব আৰু এতিয়া আমি আহিলো গোমধান খাবৰ কাৰণে এইটোৰ দাম হৈছে ইয়াতে 30 টকা আৰু 30 টকাত ঠিকেই আছে গোমধানটো বাৰু গোমধানটো পিছে খাই পিনি মজা লাগিলে একদম ভালকেনে পুৰি দিছে এইবিলাক দেখিছে ডাব নাৰিকলো আছে ইয়াতে আৰু এইবিলাক বগৰীও ইয়াতে বিক্ৰী কৰি আছে আজি বহুত দিনৰ মূৰত আহিলো আচলতে দ্বীপৰ বিল বহুত ভাল লাগিলে পৰিৱেশটো আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব